এভৰিৱান কি খবৰ সকলোৰে নিশ্চয় সকলোৰে ভাল আজি মই ব্লগটো আৰম্ভ কৰিছো এতিয়া বাজিছে 9টা আৰু এইকিটা টিকলা মানে মই টিউচন কৰি আছো ৰাতিপুৱা সময়ত মই এইদৰে বিজি থাকো ভাবিলো এহতৰো পঢ়ুৱা হৈ গল মানে টিউচন ছুটি দিম এতিয়া সেইকাৰণে ভাবিলো মই ব্লগটো আৰম্ভ কৰি দিও তেন্তে ভিডিওটো চাই থাকক দিনটো কি কৰো কি নকৰো সকলোখিনি দেখাই থাকিম আপোনালোকে লগতে থাকক চাই থাকক আৰু সম্পূৰ্ণকৈ হাঁহি আছে টিকলা গিটা মই ভিডিও কৰা দেখি ওচৰ পালেই হাই কৈ দিয়া হাই তেনেহলে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকক আৰু হেখত জনাবলৈ নাপাহৰিব ভিডিওটো কেনেকুৱা পালে তেন্তে আৰম্ভ কৰিছো আজি ব্লগটো এনেদৰে টিউশন ছুটি দিলো এতিয়া ৰাতিপুৱাৰ আহাৰ খুৱাই নাই আমি যাও ৰাতিপুৱাৰ আহাৰ বনাওগে মই বনাব লৈছো মানে মাৰ গাটো ভাল নহয় সেইকাৰণে ডাক্তৰ ওচৰলৈ গৈছে মা আৰু মোক বনাবলৈ কৈ থৈ গৈছে সেইকাৰণে বনাওগে মায়ে ৰুটি বনাবলৈ কৈছে কিন্তু মোৰ ৰুটি বনাবলৈ মন যোৱা নাই ৰুটি নবনালো মই বনাইছো সুজি তেন্তে বনাই লওঁ আপোনালোকে লগতে থাকক চাই থাকক সুজিখিনি দেখাই দিওঁ কিছুমানৰ সুজি খালে টেঙা উগাৰ এটা আহে আৰু গেছ হয় সেইকাৰণে সুজি বনাওতে অকমান নিমখ দি ল'ব লাগে বনোৱা হৈ গ'ল সুজি এয়া খাই আছো গাখীৰ আৰু সুজি 3 hours later বহুত গৰম সেইকাৰণে পকাতে বহি আছো ভাত পানী খাই আজৰি হয় আৰু ভাবিছিলো আজি মই দিনটো কি কৰো কি নকৰো সকলোখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছিলো কিন্তু নহলগে মানে মই কৈছে মাৰ গাটো ভাল নহয় মা ডাক্তৰ ওচৰলৈ গৈছিলে আৰু মা আহিলে তাৰ পাছত মাক মই ৰাতিপুৱাৰ আহাৰ খাবলৈ দি মা অলপমান ৰেষ্ট ল'লে সেইকাৰণে দুপৰীয়া আহাৰটো ময়ে বনালো ভাবিছিলো দুপৰীয়া আহাৰ কি বনাইছো কি বনাইছো আপোনালোকক দেখুৱাম বুলি কিন্তু মোৰ মানে ইমানেই হৰবৰিত আছিলো যে মোৰ কেমেৰা ধৰিবলৈ মোৰ সময় নাছিলে আৰু বহুত গৰমো পৰিছিলে বহুত বেছি গৰম পৰিলে মোবাইলটো কি হয় বহুত বেছি গৰম হৈ যায় আৰু লগতে মানে ভিডিওটো অফ হৈ যায় সেইকাৰণে মই আৰু বেলেগ কোনোবাই যদি মোবাইলটো ধৰি থকা হলে আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন মই কি কৰিলো কি নাই কৰা কিন্তু নোৱাৰিলোকে দেখুৱাবলৈ বেয়া লাগিছে মই ভাবিছিলো আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছো আৰু সম্পূৰ্ণকৈ আজি ভিডিও মানে ব্লগিং কৰিম কিন্তু নহলগে মনটো বেয়া লাগিছে কিন্তু উপায় নাই এতিয়া ভাবিলো ৰাতিপুৱা সময়ত ব্লগটো আৰম্ভ কৰিলৈ যেতিয়া ব্লগটো কিবা এটা স্পেশাল ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰি ব্লগটো সামৰণি মাৰি দিও নহলে নিজৰে বেয়া লাগিব তেনেহলে বলকচোন আজি মই এতিয়া কিবা এটা বনাব লৈছো বহুত গৰম যদিও বলক তেন্তে আৰম্ভ কৰো ৰেচিপিটো মই আজি বনাবলৈ লৈছো মেগীৰ পিজ্জা একদম সাধাৰণ খাই ভাল লাগে আৰু সৰু ল'ৰা ছোৱালী যিহেতু মেগী খাই খুব ভাল পায় ময়ো ভাল পাওঁ সকলোৱে ভাল পায় বাৰু সেইকাৰণে মই ভাবিলো আজি মেগীৰ পিজ্জা ৰেচিপি এটাই আপোনালোকৰ লগত শ্বেয়াৰ কৰো তেন্তে বলক আৰম্ভ কৰো পিজ্জা ৰেচিপিটো মেগী পিজ্জা ৰেচিপিটোৰ কাৰণে মই 3 পেকেট মেগী লৈ লৈছো আৰু এইফালে বিলাহী মিহিকে কাটি লৈছো এফালে পিয়াজো কাটি লৈছো এটো সাইজত আৰু এয়া মই চিজ লৈছো দুটা কিউব লৈছো আৰু এয়া চিলি ফ্লেক্স লৈছো আৰু এয়া টমেটো সস লৈছো তেন্তে আৰম্ভ কৰো মেগী পিজ্জা ৰেচিপিটো এয়া কেৰাহী এখনতে মই পানী এয়া গৰম কৰি লৈছো আৰু এই মেগী কি পেকেট মই এয়া বইল কৰি লম পানীৰ মেজাৰমেন্টটো মই জাস্ট
মেগী কি পেকেট বইল হ'বলৈহে দিম, বেছি পনীয়া নকৰোঁ। এয়া মেগী কি পেকেট দি দিলোঁ। এতিয়া মই মেগী পেকেট অকণমান সিজিবলৈ দিম আৰু সিজাৰ পাছত পানীটো যাতে মেগীখিনি নাথাকে, মেগীখিনিয়ে যাতে পানীটো শুকুৱাই পেলাই, সেইটো মনত ৰাখিব লাগিব। আৰু মই মেগীৰ মছলা কি পেকেটো এতিয়াই দি দিম। এয়া মেগীটো মই এনেকৈ শুকানকৈ ৰাখিম, পানীটো একেবাৰে নাই। এয়া এনেকৈ সিজিও গৈছে। এইখিনি এতিয়া মই অলপ ঠাণ্ডা সময়ত দিম, 5 মিনিটমান। এয়া মই টেৱা এখন গৰম কৰি লৈছোঁ। মেগী পিজ্জাটো মই টেৱাত বনাম আৰু এই ৰিফাইন তেল অলপ এইদৰে দি লৈছোঁ কেৰাহীখনত। এয়া বইল কৰি লোৱা মেগীখিনি মই দি দিম। এতিয়া মই যিদৰে পিজ্জাৰ ডোটো বনোৱা হয়, ঠিক সেইদৰে ৰাউণ্ড শ্বেপ কৰি ল'ম মেগীখিনি। এয়া চাওক পিজ্জাৰ নিচিনা ৰাউণ্ড হৈ গ'ল। এতিয়া মই 5 মিনিট সময় সিজিবলৈ ঢাকোনখন লগাই দিম ইয়াৰ ওপৰত আৰু জুইৰ পৰিমাণটো মিডিয়ামকৈ ৰাখিম। এতিয়া 5 মিনিট সময়ৰ পাছত আকৌ উদঙাই চাম। 5 মিনিট হৈ গ'ল। এতিয়া মই চাওঁ মেগীখিনি। এয়া দেখিছে খুব ধুনীয়াকৈ সিজিছে। এতিয়া মই এইখন হেতাৰে ডাইৰেক্ট উলটিয়াব নোৱাৰিম, ভাং খাই যোৱাৰ চান্স থাকিব। সেইকাৰণে মই এই প্লেটখনতে মই এনেকৈ দি ল'ম আৰু এনেদৰে এয়া চাওক কি ধুনীয়া হৈছে। এয়া কি ধুনীয়াকৈ কালাৰ আহিছে, এয়া দেখিছে। এতিয়া মই ইটো ছাইড মানে তলটো ছাইড সিজিবলৈ মই পুনৰবাৰ টাৱাখনত মেগীৰ পিজ্জাটো দি দিম। এয়া তলৰ ফালে সিজিবলৈ মই উলটিয়াই দিলোঁ। এতিয়া মই এইটো ছাইড সিজি আছে, সেইকাৰণে মই এয়া টমেটো চচ গোটেই মেগীখিনিৰ ওপৰত, মানে মেগী পিজ্জাটোৰ ওপৰত ভালদৰে সানি দিম। মানে কিছুমানে পিজ্জা চচটো ইউজ কৰিব পাৰে, মই টমেটো চচেই ইউজ কৰিছোঁ। এয়া কিছুমানে বহুত বেছি চচ খাই বেয়া পায়, সেইটো হিচাপত দি ল'ব। এয়া মই ইমানখিনিয়ে ইউজ কৰিছোঁ চচ। এয়া আৰু জুইৰ পৰিমাণটো মিডিয়াম ৰাখিম। টমেটো চচ দিয়া হৈ গ'ল। এতিয়া মই এই চীজখিনি ৰুকি লৈছিলোঁ, চীজ দি দিম। মই 2টা কিউব লৈছিলোঁ, আপোনালোকক কৈছোঁৱে। আৰু যোনে যিমান চীজ খাই ভাল পায় সেইটো হিচাপত দিব পাৰে, একো নাই। মই 2টা কিউব লৈছিলোঁ, হৈ গ'ল। এতিয়া মই চীজখিনি দিয়া। এতিয়া এই কাটি লোৱা অনিয়ন, মিহি মিহিকৈ কাটি লৈছিলোঁ অনিয়ন আৰু টমেটো, এইকেইটা মই দি দিম। এতিয়া পিঁয়াজ কেইডোখৰো দি দিম। এয়া মই চিলি ফ্লেক্স দিছোঁ,
চিলি ফ্লেকটো অপচনেল হয়, আপোনালোকে যদি দিব বিচাৰে দিব পাৰে, যদি নিদিয়ে একো আপত্তি নাই। এয়া হৈ গ'ল। আৰু ইয়াত মই বিলাহী আৰু পিঁয়াজহে দিছোঁ, আপোনালোকে কেপচিকাম ৰঙা, হালধীয়া, সেউজীয়া কেপচিকাম দিব পাৰে। মই এইদৰে বনাইছোঁ। এতিয়া মই পুনৰ 5 মিনিটৰ কাৰণে মেগী পিজ্জাটো ঢাকি ৰাখিম, বিলাহী, পিঁয়াজ আৰু এই চিজখিনি গ'লে মানে। এয়া চাওঁ 5 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন দাঙি চাওঁ আৰু বিলাহীডোখৰ চাই লওঁ সিজিছে নাই। বিলাহীটো সিজিলে আৰু এই দেখিছেই চিজখিনিও গলিলে আৰু পিঁয়াজকেইডোখৰো সিজিছে বাৰু, দেখাত লাগিছে। আৰু ইচ্ছা কৰিলে আপোনালোকে পনীৰ আৰু চিকেন দিও বনাব পাৰে। যদি পনীৰ আৰু চিকেন দিয়ে, সেই পনীৰ আৰু চিকেনটো পিজ্জাটোৰ ওপৰত দিয়াৰ আগতে চাট মছলা দি অলপমান তেলতে ফ্ৰাই কৰি ল'ব লাগে। মই দিয়া নাই, মই চিম্পুলভাৱে বনাইছোঁ, একদম সাধাৰণভাৱে মেগী পিজ্জা। তেন্তে এতিয়া মই গেছটো অফ কৰি দিওঁ আৰু টেৱাখনৰ পৰা মই এতিয়া পিজ্জাটো উঠাই ল'ম। ইয়া কি ধুনীয়া হৈছে, ইয়া হৈ গ'ল। কি ধুনীয়াকৈ দেখিছে ন? টাৱাখনত অকণো লাগ খোৱা নাই পিজ্জাটো, কি ধুনীয়া হৈছে। গৰম হৈ আছে, অলপ ঠাণ্ডা হ'বলৈ দিওঁ। মেগী পিজ্জা বনোৱা হৈ গ'ল, পূৰা ঘামিলোঁ চব। গৰম দিন। এয়া দেখাই দিছোঁ, এয়া মেগী পিজ্জা। যিসকলে আজিলৈকে বনাই খোৱা নাই সেইসকলে এইদৰে বনাই খাবচোন, খুব সোৱাদ। আৰু যিসকলে মেগী ভাল পায় তেখেতসকলেতো ক'বই নালাগে আৰু কিমান যে ভাল পাব, যিদৰে মই ভাল পাওঁ। এয়া মেগী পিজ্জা ৰেডি। কাটি চাওঁ ন? তেন্তে কাটি চাওঁ। তেন্তে মেগীৰ পিজ্জাটো কাটি চাওঁ কেনেকুৱা হৈছে। পিজ্জা কাটাৰখন হ'লে বেছি ভাল হয়, মই এইখনেৰে কাটিছোঁ। খুব ধুনীয়া হৈছে, ছফ্ট হৈছে। যিহেতু আগতীয়াকৈ মেগীটো বইল কৰা হৈছিলে, তাৰ পাছত এয়া মই পিজ্জাৰ শ্বেপত কাটি লৈছোঁ। এয়া হৈ গ'ল। এয়া ধুনীয়াকৈ সিজিছে, যিহেতু বইল কৰি লৈছিলোঁ। এয়া কি ধুনীয়া হৈছে। ইমান ধুনীয়াকৈ সিজিছে চব। এফালে চিজ, খুব ধুনীয়া হৈছে। এনেদৰে বনাই খাব। এইটো দুইটা চাইডে সিজিছে চব, এফালেও সিজিছে এফালেও সিজিছে, টেষ্টিও হৈছে। এনেদৰে সৰু সৰু ল'ৰা ছোৱালী পিজ্জা খাবলৈ যদি ইচ্ছা কৰে ঘৰতে বনাই এনেদৰে খুৱাব পাৰিব। খুব সাধাৰণ, মিঠাই একো দিয়া নাই। যিকেইটা বস্তু নিদিলে নহয় পিজ্জাত, সেইকেইটাই দিছোঁ মই। আজি আপোনালোকক মেগীৰ পিজ্জা ৰেচিপিটো দেখুৱালোঁ। আপোনালোকে সকলোৱে ঘৰত বনাই খাব আৰু অকণমানি সৰু সৰু ল'ৰা ছোৱালীবিলাকক বনাই খুৱাব, তাহাঁতিও সোৱাদ পাব। তেন্তে কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। মই দুটুকুৰা খালোঁৱেই আৰু খাম। ভিডিঅ'টো ভাবিলোঁ সামৰণি মাৰি দিওঁ। সেইকাৰণে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে, মোৰ ৰেচিপিটো ভাল লাগিলে, তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যে কেনেকুৱা হৈছে ৰেচিপিটো, একদম নাপাহৰিব। আৰু শ্বেয়াৰটো কৰিবলৈ একদম নাপাহৰিব। যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক, আৰু ছাবস্ক্ৰাইব কৰিব যদিহে আপুনি মোৰ চেনেলটো নতুন হয়। আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আৰু ফেচবুকত পেজ আছে, ফেচবুকৰ পেজো আপোনালোকে ফ'ল' কৰিব নাপাহৰিব। তেন্তে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহোঁ, বাই বাই।